ৰাতিপুৱাৰ পৰা এই বাট ফুৰিবলৈ গ'ল, বাট ফুৰিবলৈ গৈ পেলাই আহিল হা, আহি পেলাই এতিয়া শুইছেহি হা। এই চব শাহুৱেকে কৰি থাকিবলৈ লাগে, ইহঁতক বোৱাৰী কৰি পেলাই কি কৰিবলৈ আনিছোঁ নাজানো আৰু। ৰাতিপুৱাই বাট ফুৰিবলৈ গ'ল, গৈ লৈ পেলাই পৰঠা এগাল খাই আহি পেলাই পেটডাল ওপৰলৈ দি পেলাই পৰি আছেহি। এয়া বোৱাৰী ভাত খাবলৈ আহিছে, লাজ নাপায় চালা। সিহঁতে বাঁহনীয়ে কোবাবলৈ লাগে দেই ইহঁতক হা। এই মোৰ ল'ৰাটো শেষ কৰি দিলে, মোৰ ল'ৰাটো বুকুখনৰ মাজৰ পৰা ওলাই গুচি গ'ল হা। মোক দেখিব নোৱাৰা কৰিলে মোক কৰি লৈ পেলাই তাই ৰাণী হৈ পেলাই শুবলৈ আহিছে। বাঁহনীয়ে কোবাওঁ নেকি এজনীক বাঁহনীয়ে কোবাওঁ এজনীক। এই ল'ৰাটোৱে পইচাকেইটা আনি দিবহি নহয়, তাই দুমাহমান বিউটি পাৰ্লাৰ কৰিবলৈ দৌৰ ল'ব হা। লগত হ'লে যৌতুক এটাও অনা নাইকিয়া, বিচনা এখন শুবলৈ অনা নাইকিয়া হা। শুবলৈ পাইছ বছ, বিচনাত শুবলৈ পাইছ, খাবলৈ পাইছ ভালকে, লাজ নাপা। শাহুৱে কাম কৰি আছে, শুবলৈ আহিছ হা। আহক এবাৰ ল'ৰাটো ৰ, তোক মিছা খচা লগাই পেলাই তোক ঠিক দৰে পিটাম মই, ঘৰৰ পৰা তোক বাহিৰ কৰিম মই, তোক কৰিহে আহিছোঁ মই। যদি কৰিব নোৱাৰো মোৰ শাহু নহয়। আৰু চবকে ক'ম যে কোনো কাৰণত ল'ৰা জন্ম নিদিয়ে আৰু বোৱাৰী নালাগে। সেইকাৰণে ল'ৰা তোলাটো পাপ, বোৱাৰী আনিলে ঘৰত শাহুৱে ঘৰত অত্যাচাৰ কৰে। নালাগে মোক এনেকুৱা বোৱাৰী। আপুনি ঘৰ সাৰিব নালাগে, ঘৰ সাৰিব নালাগে, তই শুই আছ এতিয়া 10টা 11টালৈকে। মই কৰি ল'ম, মই দেৰিকে উঠিলেও লাজ নেপা মাহঁতৰ ঘৰলে শিকাই পঠিয়াইছে মায়ে বাপেৰে। আপুনি জীয়েকক কি শিকাইছে? মোৰ জীয়েকহঁতক শিকাই পঠিয়াইছো, সেইকাৰণে মোৰ জীয়েকহঁতে ধুনীয়াকে ঘৰ ধৰি খাই আছে। তহঁতৰ নিচিনা 10টা 11টালৈকে শুই নাথাকে। লাজ নেপা শাহুৰ লগত মুখপাতি কৰিবলৈ আহিছ, শাহুৰ লগত মুখপাতি কৰিবলৈ আহিছ। লাজ পোৱা নাই? আহক নহয় মোৰ ল'ৰাটো ৰাতিপুৱাই কাউৰী মাতটো শুনিব। কাউৰী মাত কলে কথা কলে লাজ পা মাৰে এয়া শিকাই পঠিয়াইছে। আহক মাৰে এবাৰ এবাৰ গতিয়াই পেলাই বাঢ়ি কৰিম মাৰক। চাম নহয় আপোনাক কিমান চাবি তই মোক চাবি এনেকে যে কৈছে কেলে মাৰে কি শিকাই পঠিয়াইছে বাৰে। আপুনি জীয়েকক কি শিকাই পঠিয়াইছে? মাৰে কি শিকাই পঠিয়াইছে? মাৰে কি শিকাই পঠিয়াইছে? মোৰ জীয়েকক শিকাই পঠিয়াইছো মই। মোবাইল কাম কৰি আপোনাতকে বেছি মোবাইল কাম কৰে। নকয় তোৰ চকুৰ আগত দেখা নাই বহুত কাম কৰে। আপুনি জীয়েকক কি শিকাই পঠিয়াইছে? বাৰে লগত যাবিগৈ, লাজ নাপায় মোৰ ঘৰত আহি খাবলৈ। আপুনি লাজ নাপায় যাবলৈ আমাৰ ঘৰলৈ? ইয়াত খাবলৈ আহিছ বাৰে লগত, বাৰেও শেষ কৰি আছে, ভনীও আহিছ শেষ কৰিবলৈ। যাবি ভিনিহাৰ পৰা গোটেই কাপোৰে কানিয়ে লৈ লৈ মোৰ ল'ৰাটোক উদং কৰি দিছ। দুইজনী বাৰে ভনীয়ে মিলি লৈছ। ঘৰতো সাৰিব পাৰি, ইমান কথা কয় নে? সামান্য ঘৰ সাৰাৰ লগত ইমান জেং কৰে নে? এইবিলাক মানুহ চাই নেকি? সেয়ে খাই আনিছিলো বোৱাৰী এজনী, ভাবিছিলো ভালকে মন চেনেহ কৰিব বুলি পেলাই। প্ৰথমতে আহোঁতে ইমান ভাল, এতিয়া বেয়া হৈ গ'ল। নেখাওঁ ওচৰলৈ যা, লৈ যা মোৰ চপা কুলক্ষণি চালি। ঘৰখন শেষ কৰি দিলিহি মোৰ ঘৰ আঁতৰি যা মোৰ চপা, নেখাওঁ মই চালা কুলক্ষণীয়াবিলাক চালা। ঘৰতো সাৰিব পাৰি, ইমান দিয়ক নাখাই বুলি কৈছিলে নহয়, এতিয়া আকৌ কেলে খাই আছে দিয়ক। তাকে এতিয়া কলে বেয়া পাবি ন? এই বোৱাৰী মানুহ এজনী এনেকে ভৰি জোকাৰি বহে জানো? কিনো হ'ব এনেকে নেপায় নহয়। তাকে শিকালে মানে শাহু বিলাক বেয়া হয়, ভাল কথাটো শিকালে শাহু বেয়া হয় ন? পুৰণি কলীয়া নিয়ম এতিয়া পুৰণি কলীয়া নহয়, এইবিলাক কুলক্ষণীয়া নিয়ম। আগতে আমাৰ শাহুহঁতে আমাক শিকাই থৈ গৈছে নহয়, ভৰি জোকাৰি বহিব নালাগে বুলি আমাৰ মাহঁতেও কয় আগতে। নবহিবি, কথাটো কলে আকৌ কিয় নেমান? খাবলৈ শান্তি দিবচোন। ভাল কথাটো কলে বেয়া পাও মানে ন? সেইটো কথা বেয়া হ'ল মই ভৰি জোকাৰি বহা কথাটো কওঁতে। একো কবই নাপায় তহঁতক ন? শিক্ষা নল পাবি ৰ, পিছত গম পাবি। আগলৈ পিছত যেতিয়া গম পাবি তেতিয়া কবি বোলে শাহুৱে ঠিকেই কৈছিলে দে, এইবিলাক কথা তেতিয়া বৰ বেয়া পাইছিলো শুনিবলৈ, কিন্তু যিকেইটা কথা কৈছিলে ভালেই কৈছে বুলিয়ে জানিবি, বুজিছ? আৰু নকওঁ আৰু দে, কলে বেয়া পাওঁ যিহেতু আৰু নকওঁ আৰু দে, আজিৰ পৰা নকওঁ আৰু থাক দে, হ'ব দে। আপুনি নোকোৱাটোৱে ভাল। নোকোৱাটোৱে কলে বেয়া পাওঁ, নকওঁ আৰু সেইকাৰণে কৈছোৱে নহয় নকওঁ বুলি আৰু নকওঁ আৰু দে।